My dear students, তোমালোকক আৰু এটা নতুন ভিডিও লৈ মই মোৰ ইউটিউব চেনেল এনএছএছ একাডেমি লৈ আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিওটোত তোমালোকৰ 2025 চনত মেট্ৰিক পৰীক্ষা হ'বনে নাই তাৰ ওপৰত আলোচনা কৰিম। হয়তো তোমালোকে থাম্বনেইলটো চোৱাৰ পিছত গম পাইছা। সো 2024 বৰ্ষত যেটো মেট্ৰিক পৰীক্ষা হৈ গ'ল, তো 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই তাৰ ওপৰত কিন্তু বেমেজালি এটা সৃষ্টি হৈছিল। মেট্ৰিক পৰীক্ষা হ'বনে নাই তা অনিশ্চয়তাৰ মাজত সোমাই আছিল। তো বহুতো ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট বেয়া হোৱাৰ কাৰণটো এইটোৱে যে তেওঁলোকে ভাবিছিল যে মেট্ৰিক পৰীক্ষা নহ'ব, কিন্তু মেট্ৰিক পৰীক্ষাৰ 1.5-2 মাহ বা 3 মাহ আগত খবৰ হ'ল যে মেট্ৰিক পৰীক্ষা হ'ব। সো 2025 চনত মেট্ৰিক পৰীক্ষা হ'বনে নহ'ব। তো এইবাৰ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9 পৰা 10 লৈ আহিছে, সো তোমালোকে কোনো ধৰণৰ মিসকনসেপশ্যন ল'ব নালাগে যে তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'বনে নহ'ব। সো মই গ্যাৰান্টি দিছো মই আজিৰ ভিডিওটোৰ যোগেদি তোমালোকৰ 2025 চনত মেট্ৰিক পৰীক্ষা হ'ব। ইয়াতে তোমালোকে 100% কনফিডেন্স থাকা। ইয়াতে 1% সন্দেহ তোমালোকে নকৰিবা যে মেট্ৰিক পৰীক্ষা নহ'ব। 100% শিওৰ 2025 চনত মেট্ৰিক পৰীক্ষা হ'ব। সো তোমালোকে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত পঢ়ি আছা, তো তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰা আজিৰ পৰা। আৰু মেট্ৰিক পৰীক্ষা যে হ'ব এইটো আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ ছাৰেও ইয়াৰ ওপৰত মন্তব্য কৰিছে যে মেট্ৰিক পৰীক্ষা হ'ব, তাৰ ওপৰত মন্তব্য কৰিছে। সো ৰমেশ ছাৰে কি মন্তব্য কৰিছে সেই মন্তব্যটো এতিয়া মই তোমালোকক এবাৰ শুনাই ল'বলৈ চেষ্টা কৰিম। 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে মেট্ৰিক পৰীক্ষা HSLC পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আমি 45 দিনৰ ভিতৰত, তাৰ মানে 1.5 মাহৰ ভিতৰতে এইবাৰ ফলাফল ঘোষণা কৰিছোঁ। আৰু মই এই বছৰ আগতীয়াকৈ ঘোষণা কৰিব বিচাৰোঁ যে অহা বছৰ আৰু 10 দিন আমি আগুৱাই যাম। তাৰ মানে আমি 35 দিনৰ ভিতৰত আমি ফলাফল অহাবাৰ ঘোষণা কৰাৰ কাৰণে টাৰ্গেট ৰাখিছোঁ। ফলাফল যথেষ্ট আশাব্যঞ্জক। 75.7 অলমোষ্ট 76% ষ্টুডেণ্টে পাছ কৰিছে। সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ। যিসকল অনুত্তীৰ্ণ তেওঁলোককো মই উৎসাহ যোগাওঁ যে তেওঁলোকে যাতে পুনৰ প্ৰস্তুতি চলায়, এটা প্ৰচেষ্টা চলায় আৰু নিশ্চিতভাৱে তেওঁলোকৰ দ্বিতীয় এটেম্পটত তেওঁলোকো সফল হ'ব। সো হয়তো তোমালোকে শুনিলা যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ ছাৰে কি ক'লে যে এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টটো মানে 45 দিনৰ ভিতৰত অৰ্থাৎ 1.5 মাহৰ ভিতৰত ঘোষণা হ'ল। আৰু অহাবাৰ মানে 2025 চনত যেতিয়া মেট্ৰিক পৰীক্ষা হ'ব, সেই মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টটো ঠিক তাৰ 10 দিন আগত মানে 35 দিনৰ ভিতৰতে ঘোষণা কৰিব বুলি ক'লে।